নমস্কাৰ। পাঠ কৰিবলৈ লোৱা কবিতাটিৰ শিৰোনাম সময়। কথা ৰাকেশ দাস। পাঠ দীপশিখা ৰাজকোঁৱৰ। হ'ব পাৰা গতিশীল সময় তুমি, কয় সকলোৱে কিয় বাৰু নাহা উভতি। বিচাৰোঁ হ'ব সংগী সময় তোমাৰ লগত, আছোঁ তোমাৰ পিছৰ প্ৰতিটো খোজত। খাইছোঁ উজুতি বাৰে বাৰে সময় তোমাৰ লগত, কিমান আছে মূল্য মোৰ দেখুৱাম সকলোৰে আগত। নাই আজি অতীত মোৰ লগত, নাজানো হ'ব কি ভৱিষ্যত বৰ্তমানৰ পাছত। নাথাকিব পাৰে সুখ প্ৰতিটো সময়ত, জনা উচিত যে নাথাকে ৰৈ সময় সময়ত। কৰিছোঁ গ্ৰহণ জীৱন প্ৰতিটো দুখত বা সুখত, বিচাৰোঁ থাকিব সকলোৰে লগত সকলোৰে বিশ্বাসত। নোৱাৰে কোনেও কিনিব সময়ক ধনেৰে, সময় যে হ'ল পুৰ অতীতৰ স্মৃতিৰে। গৈছে মন গঢ়িব ভৱিষ্যত অতীতক মোহাৰি, লাগে মাথো বন্ধুবোৰৰ অলপ সঁহাৰি। নোৱাৰে সঁচাই ৰাখিব কোনেও সময়ক ধৰি, সময় যে নদীৰ সোঁতৰ দৰে নাহে উভতি। কৰে নিয়ন্ত্ৰণ সময়ে প্ৰকৃতি সৌন্দৰ্যৰ, কৰোঁ গ্ৰহণ সময়ক তথাপিও আনন্দ।